নমস্কাৰ, ঘৰৰ পুখুৰী মাৰিছিলোঁ তাৰে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ বুলি ল'লোঁ আজি। বৰ ডাঙৰ পুখুৰী নহয়, মাত্ৰ জেচিবি দি এদিনতে খন্দাইছিলে এটা গাঁত টাইপৰ পুখুৰী আৰু পথাৰৰ মাজৰ বনৰীয়া মাছ সোমাইছিলে। তাকে মানে এতিয়া ফাগুন মাহ, গতিকে পানীটো সিঁচি পেলাই তাতে সোমোৱা মাছবিলাক যিবিলাক মাছ সোমাইছিলে এইবিলাক এয়া দেখিছেনে, কাৱৈ মানে মাগুৰ, শ'ল, এইবিলাক শিঙি, এইবিলাক মাছ পাইছোঁ। পুৰণি দিনলৈ মনত পৰি গৈছে মাছখিনি দেখি। আমাৰ আইতা ককাহঁতে এনেদৰে পথাৰৰ মাজৰ এই খালবিলাকত ফাগুন মাহত পানীটো সিঁচি পেলাই মাছ ধৰি টেকেলিত থৈ দিছিলে, জীয়াই বহুদিনলৈ খাইছিল মাগুৰ মাছ, কাৱৈ মাছবিলাক। সেই দিনলৈ মনত পৰি গৈছে। এতিয়া এটা কেঁকুৰাও পাইছোঁ তাতে, এইটো কেঁকুৰা চাওকচোন। এই কেঁকুৰাটো মানে যিকেইখন কামুৰি ধৰা ভৰি আছে, চেপেনা বুলি কয়, এই দুখন ভৰি ছিঙি দিছে আৰু, নহবাতো এনেকৈ লৈ থাকিব নোৱাৰোঁ। কিমান ভাল লাগিছে, বহুদিনৰ মূৰত এইটো দেখিছোঁ, বহু বছৰ হ'ল নেদেখা ইয়াক, মানে কিবা দেখিয়ে ভাল লাগিছে। এইটো পুখুৰীতে আছিলে, এইয়া পুখুৰী সিঁচি আছে আমাৰ পুখুৰী, এই মানে আগদিনাৰ পৰা সিঁচিছে, এই শেষ হৈছে আৰু, মানে এতিয়া পানী হাতেৰে সিঁচি দিছে বাল্টি দি, মটৰ দি সিঁচিছে আগদিনাৰ পৰা। এটা ফট 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 শব্দ হৈ আছে যে, এইটো মটৰৰ শব্দ। এতিয়া বোকাটো ওলাই গৈছে যে, বহুত শিঙি মাছ আছে। এই শিঙি মাছবিলাক বোকাৰ মাজত সোমাই গৈছে, ইহঁতক মানে পানী সিঁচি থাকোঁতে ভৰিত খুব খুচিছে শিঙি মাছবিলাকে। শিঙি মাছৰ বিষটো জানেই আৰু, এটাই যে বিষৰ কোবতে উঠি আহি সি নামিবই পৰা নাই আৰু, ইমান বিষ হৈছে তাৰ। এইটো চাব ৰ'ব, এইটো তাক শিঙি মাছে বিন্ধি, এতিয়া অলপ অলপ বৰষুণো পৰি আছে, ঠাণ্ডা পৰিছে যে, মানে শিঙি মাছৰ বিষত সি মানে জুই ফুৱাই আছে, জুই ধৰি লৈ নামিব নোৱাৰে, গোটেই ভৰিত বিন্ধিছে। তাক টেবলেট আনি দিছোঁ আৰু খাবৰ কাৰণে। আৰু মই কৈ আছোঁ টেবলেট খাই পেলাই তই নাম ধৰগৈ মাছকেইটাই, ই আৰু বোলে নাযায়, ইমান ভয় কৰিছে। হয় বোলো, মাছমৰীয়া মানুহে ইমান ভয় কৰে নেকি? তহঁতে ইমান মাছ মাৰি থাক, এটা শিঙি মাছৰ বিন্ধালৈ ভয় কৰে নেকি? মই কৈছোঁ ইমান যদি ভয় কৰ, দি দিম ৰ ভিডিঅ' কৰি পেলাই। কিন্তু মানিব লাগিব দেই, বহুত কষ্ট, মানে মোৰ দেখি ইমান দুখ লাগি গৈছে। গোটেই ৰাতি সিহঁত সাৰ পাই আছে, কিন্তু মাছেই নোলালে। ইমান মাছ হ'বকৈ ভাবি আছিলোঁ, কিন্তু মাছে নোলালে। আৰু মাছবিলাক বহুত মানে ভুলুক ভুলুক মাৰি থকা আগৰ পৰা বহুত দেখি আছিলোঁ, কিন্তু নে মাছে মাৰিছিল নে কিহে, বেঙেহে মাৰিছিলে, আচলতে বেঙে মাৰিছিল চাগে, সেইকাৰণে মানে মাছ বহুত আছে বুলি ভাবি আছিলোঁ, কিন্তু নাই মাছ। সিহঁতি বহুত কষ্ট পাইছে, সকলোৱে কিন্তু মাছ ধৰিব নোৱাৰে দেই, ইমান কষ্ট ইয়াৰ মাছ ধৰা, মানে বোকাৰ মাজত হাতখন সোমোৱাই শিঙি মাছ ধৰা, শ'ল মাছ ধৰা, মাগুৰ মাছ ধৰা, কাৱৈ মাছ ধৰা, বা বেলেগ টেকনিক, কিন্তু এইটো এটা সাংঘাতিক টেকনিক। এইবাৰহে মই জীৱনত প্ৰথম দেখিছোঁ। এনেই পুখুৰী সিঁচি মাছ পোৱা বুলি কৈ থাকোঁ, কিন্তু এনেকুৱা যে মানে কষ্টকৰ কাম মই আজিহে বুজি পাইছোঁ, আজি নিজ চকুৰে দেখিহে বুজি পাইছোঁ। মানে এনেকুৱা টেকনিক জানে ইহঁতে নহয়, কেনেকৈ থাপ মাৰি মাছটো ধৰিব পাৰে, মানে কেনেকৈ শিঙি মাছটো নিবিন্ধাকৈ ধৰিব, হাতেদি কেনেকৈ ল'ব লাগে। এতিয়া মাছখিনি জালখনৰ ভিতৰতে বান্ধি ঘৰলৈ লৈ আহিছে। এতিয়া চাওকচোন আপোনালোকে, এইখিনি মাছেই পাইছে, খালটো বৰ বিশেষ ডাঙৰ নহয়, তথাপিও মানে বহুত মাছ আছিল বুলি ভাবি ভাবি সিহঁতে মানে আশা কৰি সিঁচিছিলে, কিন্তু ইমান মাছ নোলালে, একদম কম ওলাইছে মাছ। এইখিনি মাছ চাওক আপোনালোকে। মই এইটো বুদ্ধি নকৰা হয় আৰু মাছ বেয়া হয়। ওলাইছে দে অলপ ন, কেইটামান ওলাইছে দে। অকণমান ডাঙৰ শ'ল মাছ এটা পাইছিলোঁ, ভাবিছোঁ কি আমাৰ পুখুৰীত পোৱা মাছটো মুখখন আন মাছতকৈ বেলেগ হ'ব নেকি, সেইকাৰণে মুখখন মেলি চালোঁ। এইয়া দেখিছেনে, এইটো মাছটো, এইটো মাছ জীয়াই থৈ দিম, কেইদিনমানৰ পিছত খাম। পুখুৰী মাছ মানে জীয়াই থৈ পেলাই খোৱা স্বাদটো বেলেগ নহয়, গতিকে কেইদিনমানৰ পিছত খাম এইটো মাছ। বাল্টি এটাতে জীয়াই থৈ দিম, সেইকাৰণে তাক পানী অকণমান দি খেলি থাকিব দিছোঁ এনেকৈ। এইয়া এতিয়া নিজেও কেইটামান ৰাখি এইখিনি মাছ ভগাই চিগাই দিলোঁ আৰু বেলেগক, সিহঁতকো লৈ যাব দিলোঁ মাছমৰীয়াকেইটাক। এইকেইটা মাছে মই বাছি কুচি ল'লোঁ, এইকেইটা। এতিয়া ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন, মোৰ পুখুৰীৰ মাছখিনি। গতিকে আজিলৈ আহোঁ, আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। ভালে থাকক, নমস্কাৰ।